নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে বৰষা ধাৰাবাহিকখনৰ কিছু কথা লৈ আহিছোঁ। হয় বন্ধুসকল, বৰষা যেতিয়া নামে ধাৰাবাহিকখন ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰে। অতি কম দিনৰ ভিতৰতেই বৰষা যেতিয়া নামে ধাৰাবাহিকখন অতি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। আৰু বৰষা যেতিয়া নামে ধাৰাবাহিকখনে 29 মে তাৰিখে 102টাৰ খণ্ডৰ অতিক্ৰম কৰি এই ধাৰাবাহিকখন সমাপ্ত হয়। কোনে কোনে এই ধাৰাবাহিকখন চাই ভাল পাইছিল তলত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ৰুদ্ৰ আৰু বৰষাক একেলগে আৰু এখন চিৰিয়েলত দেখিবলৈ বিচাৰে নেকি? যদিহে বিচাৰে তলত এটা কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আমাৰ ফালৰ পৰাও বৰষা যেতিয়া নামে ধাৰাবাহিকখনৰ পৰিয়াল তৰফથી বহুত শুভেচ্ছা যাচিলোঁ। আমাৰ মাজলৈ পুনৰ যাতে আকৌ এখন এনেধৰণৰ চিৰিয়েল আগবঢ়ায় তাৰে অনুৰোধ কৰিছোঁ। আপোনালোক কোনে কোনে আকৌ এখন চিৰিয়েল চাব বিচাৰে তলত কমেণ্ট কৰি জনাবচোন। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ সৈতে আপোনালোকে নথিপা হৈ থাকিব।